হে এভৰিৱান, আজিৰ ভিডিঅ'ৰ কেইটামান ইংৰাজী শব্দৰ অসমীয়া অৰ্থ হৈছে মাষ্টাৰ্ড। মাষ্টাৰ্ড মানে সৰিয়হ বা বেহাৰ। তাৰপিছত ভেনিছন মানে পহুৰ মাংস। ভেজিটেবল মানে পাচলি বা তৰকাৰীও কয়। টমেটো, টমেটো মানে বিলাহী বা বিলাহী বেঙেনা কয়। ডাভ মানে কপৌ চৰাই। আইচ মানে বৰফ বা হিমানী বা শিল পানী বুলিও কয়। বিটল নাট মানে তামোল। তাৰপিছত ৰিবন মানে ফিটা বা কাপোৰৰ টুকুৰা। মাদাৰ্ছ মানে মাই, আই বা জননী বুলিও কয়। ইনাৰ্ট, ইনাৰ্ট মানে হ'ল জ্বৰ। মিটিয়ৰ মানে উল্কা বা পপিয় তৰা বা উলুকাও কয়। কমেট মানে ধুমকেতু বা নেজাল তৰা। গেলাক্সি মানে তাৰকাৰাজ্য বা নক্ষত্ৰপুঞ্জ। তাৰপিছত আছে চিকল, চিকল মানে হ'ল কাঁচি। স্পেকটেকলছ মানে চশমা, বিটচকু বা উপনেত্ৰ বুলিও কয়। তাৰপিছত আছে ফায়াৰ, ফায়াৰ মানে জুই, অগ্নি বা বহ্নি। কলিফ্লাৱাৰ মানে ফুলকবি। ব্ৰিঞ্জল বেঙেনা। নেক্সট হেপী মানে সুখী, আনন্দিত বা হৰ্ষিত। তাৰপিছত আছে পাৰ্পল মানে বেঙুনীয়া বা জামুকলীয়াও কয়। আজি এইখিনিয়ে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।